নমস্কাৰ। চাউলৰ গুড়িৰ সৈতে পানীলাওৰ এই পিঠাটো বনাবৰ বাবে মই পানীলাও লৈছোঁ এফাল। ভালদৰে ধুই এই পানীলাওৰ আমি বাকলি গুচাই ল'ম। এনেদৰে আমি বাকলিখিনি গুচাই লৈছোঁ আৰু পানীলাওখিনিৰ মাজৰ অংশটো এনেদৰে এৰুৱাই লৈছোঁ। এতিয়া আমি পানীলাওখিনি ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি ল'ম। ঠিক এনেদৰে এই টুকুৰাকেইটা এতিয়া আমি এটা সৰু কুকাৰত ভৰাই দিলোঁ আৰু ইয়াতে আমি অকণমান পানী ঢালি দিম। এনেদৰে টুকুৰাকেইটা ডুব যোৱাকৈ আমি পানী ঢালি দিলোঁ। ঢাকনি লগাই দিম আৰু 2-3টামান হুইচেল যাবলৈ দিম যাতে লাওখিনি ভালদৰে সিজি যায়। তাৰ পাছত আমি এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু ঢাকনি গুচাই এইখিনি এখন কাঁহীত আমি উলিয়াই ল'ম। এনেদৰে লাওখিনি আমি কাঁহী এখনত উলিয়াই ল'ম। হেতাৰে এনেদৰে চাব পাৰে। চাওক, এয়া লাওখিনি ধুনীয়াকৈ সিজি গৈছে। 3টা হুইচেল দিছিলোঁ। এতিয়া কেৰাহী এখনত আমি 2 কাপ পানী গৰম হ'বলৈ দিম আৰু ইয়াতে বাতিৰে এবাতি গুড় কাটি লৈ সিজিবলৈ দিম। এটা বা 2টা ইলাচি থেতেলিয়াই দিব পাৰে। গুড়খিনি বেছি উতলাব নালাগে। ভালদৰে এটা উতল আহিলে বন্ধ কৰি দিব জুই। আৰু এতিয়া আমি এই সিজাই থোৱা পানীলাওখিনি আকৌ এবাৰ ভালদৰে পিটিকি লৈছোঁ আৰু এবাতি গুড়া লৈছোঁ। সামান্য নিমখ দি লৈ আমি আকৌ এইখিনি ভালদৰে সানি ল'ম। গুড়া আমি এবাৰতে নিদিওঁ, অলপ অলপকৈ গুড়া দি আমি মিশ্ৰণটো লাহে লাহে সানি থাকিম আৰু এটা কোমল ডো বনাই ল'ম। এয়া হৈ গ'ল আমাৰ এটা সফ্ট ডো বনাই লৈছোঁ। বৰ বেছি টান কৰিব নালাগে। ডোটো অকণমান ঢিলাকৈ ৰাখিব আৰু এনেদৰে গোল গোলকৈ হাতেৰে চেপ দি পিঠা বনাই ল'ব। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইখিনি ভাজিবলৈ লৈ যাম। এখন কেৰাহীত তেল দিছোঁ প্ৰায় আধা কাপ আৰু ইয়াতে মই 4-5টামানকৈ পিঠা দি ল'ম আৰু মধ্যমীয়া জুইত পিঠাখিনি ৰংচোৱা হোৱালৈকে লুটিয়াই লুটিয়াই ভাজি ল'ম। এয়া ধুনীয়া ৰং আহিছে, ৰংচোৱা হৈছে। এতিয়া পিঠাকেইটা আমি এখন কাঁহীত লৈ ল'ম। এইটো পিঠা আমাৰ নামনি অসমৰ পিনে খুব খায়। ৰঙালাওৰ সৈতেও এইটো বনাই খাব পাৰি। যদি পানীলাও নাথাকে, ঠিক একে পদ্ধতিৰে ৰঙালাওৰ সৈতে আপোনালোকে চাউলৰ গুড়িৰ এই পিঠাটো বনাই খাব পাৰে। বনাবলৈ খুব সহজ, সকলোৱে বনাব পাৰিব। এবাৰ ভালদৰে চাই ল'লেই হ'ল। আৰু বাকীকেইটা পিঠাও মই এনেদৰে অলপ অলপকৈ জুইত ভাজি লৈছোঁ ৰংচোৱা হোৱালৈকে। এতিয়া মই গুড়খিনিত পগাই থোৱা গুড়খিনিত অকণমান জুইৰ ফ্লেমটো দি দিছোঁ কমকৈ আৰু পিঠাকেইটা গৰমে গৰমে এই গুড়খিনিত দি দিম। এনেদৰে গোটেইকেইটা পিঠা এটা এটাকৈ গুড়খিনিত দি দিম আৰু ভালদৰে এবাৰ হেতাৰে গোটেইখিনি লৰাই দিম। এয়া আমাৰ হৈ গ'ল।
বনোৱা হৈ গ'ল, পিছে খাবলৈ হোৱা নাই। এতিয়া আমি ঢাকনি এখন লগাই থৈ দিম প্ৰায় 6-7 ঘণ্টামান সময়। 10 মিনিটমান ঢাকনিখন অকণমান খোলা কৰি ৰাখিব এনেদৰে। আৰু 6-7 ঘণ্টামান পাছত আমাৰ পিঠাকেইটা দেখিবলৈ এনেকুৱা হৈছে। জুলীয়া গুড়খিনি পিঠাকেইটাই শুহি লৈছে। এয়া অকণমান আপোনালোকে সামান্য গৰম কৰিও খাব পাৰে আৰু গৰম নকৰাকৈও খাব পাৰে। চাহৰ সৈতে খাবলৈ খুব সোৱাদযুক্ত হয়। নামনি অসমৰ পিনে আমাৰ এই পিঠাটো খুব চলে, মেইনলি বহাগৰ মাহত। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।